চিয়াৰ্ছ চিয়াৰ্ছ মোৰ মানুহজন ইমান ভাল লৈ লৈছোঁ আজিৰ ভিডিঅ'টো ৰাতিপুৱা শুই উঠাৰ পৰা আৰম্ভ কৰি দিলোঁ দেই এয়া ৰাতিপুৱা শুই উঠি গা পা ধুই পেলাই ঘৰ চৰবিলাক অলপমান সাৰি মেলি লৈছোঁ ইফালে মায়ে বাহিৰৰ কামত লাগিলে মই এফালে ঘৰ চৰবিলাক সৰাত লাগিলোঁ আৰু বেকগ্ৰাউণ্ডত হৰিনাম লাগি আছে কিন্তু দেই আপোনালোকে চাগে অলপ অলপকৈ শুনিব আমি মানে কি ৰাতিপুৱা প্ৰায়ে এনেকৈ শুই উঠি পেলাই কাম চাম কৰিবলৈ হ'লে ৰাতিপুৱা ভাগত মানে আমি হৰিনাম লগাই লওঁ তেতিয়া মানে কাম চাম কৰিবলৈ ভাল লাগে আৰু তাৰপাছত এয়া ভগৱানৰ ওচৰত ধূপ এডাল জ্বলাই ল'লোঁ আৰু এনেদৰেই দিনটো আৰম্ভ কৰিলোঁ তাৰপাছত মই এফালে ব্ৰেকফাষ্ট ৰেডি কৰিছোঁ আৰু মই বনাই আছোঁ এয়া অ'টছটো মায়ে মই খাম তেখেতটো শুইয়ে আছে শুই উঠাৰ পাছত বনাই দিব লাগিব কিবা এটা মই এফালে টিভি চাই খালোঁ আৰু এখেতে উঠি পেলাই অলপ বিচনা চিচনাবিলাক পাৰি পেলাই মোক হেল্প কৰি দিছে আৰু তাৰপিছত মই তেখেতৰ কাৰণে চাহ ৰেডি কৰিলোঁ আৰু তেখেতে গ্ৰীণ টি খায় মানে গ্ৰীণ টি ৰেডি কৰিলোঁ মায়ে মই অ'টছ খালোঁ আৰু তেখেতৰ কাৰণে গ্ৰীণ টি আৰু এফালে মুছলি খাব সেইটো মুছলি আৰু গ্ৰীণ টিয়ে খাব সেয়া তেখেতৰ কাৰণে ৰেডি কৰি দিলোঁ তাৰপাছত এইফালে মায়ে উলিয়াই ল'লে কাম নিজৰ চকী কেইখনমান উলিয়াই লৈছে ধুবৰ কাৰণে এয়া আজি আমাৰ ঘৰত গোটেই কলগছজোপাকে মানে কাটি থকা হৈছে মানে কি কলগছৰ এয়া হৈছে কলডিল কাটি থৈছে মায়ে এয়া কলডিলৰ ফুলটো আৰু এয়া কাচকল মানে গোটেই কলজোপাকে কাটি থোৱা হৈছে বেলেগ বেলেগকৈ আৰু ইফালেতো হেৰি আছে কলপচলা চব্জি আছে মানে আজি অকল মানে গোটেই কলগছজোপাকে খাম আৰু আপোনালোকে কলডিলৰ ফুলটো খায়নে পেলাই দিয়ে বাৰু আগতে যেতিয়া গম পোৱা নাছিলোঁ তেতিয়াও মানে আমি পেলাই দিছিলোঁ যেতিয়া মই ইয়াত আহিলোঁ তেতিয়া দেখিছোঁ যে কলডিলৰ ফুলটোও মানে ধুনীয়াকৈ বনাই খাব পাৰে আপোনালোকে খাই চাগে বহুতে কিন্তু মই আগতে গম পোৱা নাছিলোঁ এনেকৈ কলডিলৰ ফুলটো খায় বুলি আৰু এইফালে লৈছোঁ মই বেচন অলপ পানী আৰু নিমখ হালধি মিক্স কৰি লৈছোঁ তাৰপাছত এইখিনি ইয়াত এনেকৈ ডুবাই তেলত ফ্ৰাই কৰি দিম এনেকুৱা ধুনীয়া হয় নহয় খাবলৈ একদম মানে ক্ৰিস্পি হয় দেখাম দেই চাব এফালে কেৰাহী পাতি দিলোঁ কেৰাহীত এয়া তেল দিলোঁ তাৰপাছত এতিয়া এইখিনি এডাল এডালকৈ দি যাম তেলত চাব দেই বনাই মেলি চব আজৰি হৈ গ'ল তেখেতে খাই পেলাই ওলাইও গ'ল আৰু এতিয়া কেইটা বাজিছে 12টামান বাজিছে নহয় 11:30 বাজিছে তাৰপাছত মোৰ 1টা বজাৰ পৰা কম্পিউটাৰ ক্লাছ আছে যাম চাগে আজি যদি বতৰটো ঠিকে থাকে তেতিয়ালৈকে সেইকাৰণে এতিয়া মই আধা ঘণ্টামান অকণমান শুম চাগে দেই 12টা বজাত এলাৰ্ম দি থ'ম আধা ঘণ্টামান এতিয়া অলপমান এনেকৈ বিচনাত পৰি থাকিম টোপনি গ'লেও যাম এলাৰ্মটো সেইকাৰণে দি থৈছোঁ টোপনি গুচি গ'লে আকৌ সাৰ নাপালে ক্লাছ যাব নোৱাৰিম যে এলাৰ্মটো দি থৈছোঁ তাৰপাছত এতিয়া অকণমান আৰাম কৰি লওঁ তাৰপিছত ক্লাছলৈ যাম ক্লাছলৈ যাবলৈ ওলালোঁ আৰু কাপোৰ এযোৰ লৈ লৈছোঁ এযোৰ চাগে চিলাবলৈ দি থৈ আহিম দেই আৰু ইয়াৰ লগত মিলাই পেলাই কিবা সূতা এনেচা কিনিবলৈও আছে চাওঁচোন কি কৰোঁ কাপোৰযোৰ লৈ লৈছোঁ এয়া ক্লাছলৈ বুলি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু ঘৰৰ পৰা ওলাই আহিলোঁ হয় কিন্তু ক্লাছেই নহ'ল জানেনে ক'ম বাৰু কেলৈ নহ'ল আৰু ক্লাছ নহ'ল বাৰু কিন্তু কাম কেইটামান আছিলে কামকেইটা হৈ গ'ল ঘৰুৱা কিবা কিবি অলপ বজাৰ কৰিব আছিলে আৰু মই যে কৈছিলোঁ কাপোৰযোৰ চিলাব দিম বুলি সেইযোৰ চিলাব দি থৈ আহিলোঁ আৰু এয়া সূতা এনেচাও লৈ আহিলোঁ এনেচা নহয় দুনেচা আনিছোঁ দহি বাতিম আৰু আহোঁতে জানেনে বৰষুণত তিতি আহিলোঁ আৰু এতিয়া মোৰ মাতটো শুনি গম পাইছে চাগে চৰ্দি লাগি গ'লগৈ ক্লাছৰ পৰা আহি পেলাই অকণমান শুই দিলোঁ মানে গাটো ইমান বেয়া লাগিছে নহয় আহোঁতে তিতিলোঁ বৰষুণত মানে অলপ বৰষুণ দি আছিলে আৰু কি আজি ক্লাছলৈ গ'লোঁ হয় কিন্তু ক্লাছেই নহ'ল মানে ইয়াৰ আগৰ ক্লাছটো মই কিবা এটা কাৰণে যাব পৰা নাছিলোঁ তেতিয়াই কৈছিলে মানে আজি ক্লাছটো নহয় বুলি কিন্তু মই গম পোৱা নাছিলোঁ যে নহয় বুলি সেইকাৰণে তাত গৈ পেলাইহে গম পাইছোঁ ক্লাছ নহয় বুলি কিন্তু গ'লোঁ কাম এটা হ'ল বাৰু মই এনেই তেনেকৈ ওলাই যোৱা নহয় মানে যাওঁ কিন্তু মানে ইমান যাওঁ বুলি ক'লে পটককৈ যাব নোৱাৰোঁ যে ক্লাছলৈ যাওঁতেই কিবা কাম থাকিলে কৰি মেলি আহোঁ মানে টাউনতে তাৰপিছত সেইকাৰণে মই যে শুনি দেখাইছিলোঁ কাপোৰযোৰ লৈ যাম বুলি কৈছিলোঁ যে সেইযোৰ কাপোৰ চিলাব দি থৈ আহিছোঁ আৰু হেৰি
কি দহি বাতিম বুলি কৈছিলোঁ ন মই নিজে, আজিলৈকে বটা নাই বাৰু, কিন্তু শিকিম বুলি ভাবিছোঁ মানে কাপোৰ এইযোৰ যোনযোৰ চিলাব দি থৈ আহিছোঁ সেইযোৰ কাপোৰত নিজে দহি বাতিম বুলি ভাবিছোঁ। সেইকাৰণে সূতা দুনেচা কিনি লৈ আহিছোঁ দহি বাতিবৰ কাৰণে। তাৰপিছত যদি দহিটো বাতোঁ ন, কাপোৰযোৰ চিলাই অনাৰ পাছত দহি বাতিলে মই ভিডিঅ' এটা বনাই পেলাই দেখাম বাৰু কেনেকৈ বাতোঁ। তাৰপিছত আহোঁতে সেয়া অলপ অলপ বৰষুণ দি আছিলে, সেইকাৰণে বৰষুণৰ অকণমান তেতিয়া অহাৰ কাৰণে নেকি নাজানো, একদম চৰ্দি লাগি আছে, অলপ মূৰটো বিষাই আছে। সেইকাৰণে আৰু বেছিকৈ একো নহ'লে হ'ল আৰু এইটো যে চকু সুপটো যে হৈ আছে যে, আপোনালোকৰ কাৰ হ'ল ক'বচোন। এতিয়ালৈকে আমাৰ ঘৰত পোৱাহি নাই বাৰু দেই, কিন্তু একদম চশমা তশমা ৰেডি কৰি থৈছোঁ, আহে নাহে নাজানো আৰু নে শেষেই হ'ল। আৰু এটা কথা দেই, মানে কি আপোনালোকৰ যদি কিবা প্ৰশ্ন সুধিবলগীয়া থাকে মোক, তেনেহ'লে মোক কমেণ্টত সুধিব পাৰে, মানে তেতিয়া মই ভিডিঅ'টো বনাবলৈ কিবা এটা কণ্টেণ্টো পাম। আৰু একেখিনিনো সদায় কিমান দেখাই থাকিম ন, এইটো খালোঁ বলোঁ উঠিলোঁ কিবাকিবি ঘৰবিলাক কিমান দেখাই থাকিম, অলপ মানে কিবাকিবি কুৱেশ্যন থাকিলে মই ভিডিঅ'ৰ মাজতে এনেকৈ ক'ব পাৰিম, আপোনালোকৰ যোনটো প্ৰশ্ন থাকে তাৰ উত্তৰটো দিব পাৰিম। সেইকাৰণে যদি কিবা সুধিব লগা থাকে তেতিয়াহ'লে মোক কমেণ্টত সুধিব, মই তেতিয়াহ'লে মানে অলপ মানে ভিডিঅ'টো বনাই ভাল লাগিব আৰু আপোনালোকে সোধা উত্তৰখিনি দি পেলাই। তাৰ পাছত এয়া আমাৰ কাৰণে আনিছোঁ চাহ আৰু কফি, আৰু লগতে বিস্কুট চানা চিপছ কিবাকিবি। তাৰপিছত এইখিনি দুটা বহি মেলি কিবাকিবি কথা চথা পাতি মেলি খালোঁ আৰু। তাৰপাছত খাই বৈ আজৰি হোৱাৰ পাছত অকণমান কিবাকিবি লিখিবলৈ আছিলে, লিখি মেলি আজৰি হ'লোঁ। আজৰি হৈ পেলাই এয়া আহি গ'ল মোৰ কাৰণে কিবা এটা। মোৰ মানুহজন ইমান ভাল মানে কি কৈছিলোঁ যে মোৰ অকণমান চৰ্দি লাগি আছে বুলি, আৰু সঁচা কথা ক'ব গ'লে আজি মই ভাতেই খোৱা নাই মানে ৰাতিপুৱাৰ পৰা, মানে অকণমান গাটো বেয়া লাগি আছিলে যে, সেইকাৰণে খাবলৈ মন নগ'ল, ভাবিলোঁ ক্লাছৰ পৰা আহি খাম বুলি, কিন্তু তাৰপিছত আকৌ খাবলৈ মন নগ'ল, শুই থাকিলোঁ গা বেয়া লাগিলে যে। তাৰপাছত মানে তেখেত ওলাই গ'ল, কিন্তু মই কৈছিলোঁ গাটো ভাল লগা নাই বুলি, সেইকাৰণে জমেট'ত এয়া কিবা ম'ম' দিছে হ'বলা দেই, মোক কৈ আছিলে ম'ম' আনি দিম বুলি, ম'ম' অৰ্ডাৰ কৰি দিছে। এতিয়া ধূপ জ্বলাব হ'ল, সন্ধিয়া হ'ল যে, প্ৰথমতে ধূপ চুপ জ্বলাই লওঁ, তাৰপিছত খাম আৰু পূৰা। চুপটো আছে মানে তেতিয়া অলপ চৰ্দিটো ভাল হ'ব যে, সেইকাৰণে এয়া চুপ দি দিছে লগতে, খাই লওঁ। জল্দি প্ৰাৰ্থনা কৰি আহিলোঁ, মানে কি ফাষ্ট ফুড বুলি ক'লে খাওঁ খাওঁ লাগে ন, চবৰে লাগে চাগে, সেইকাৰণে প্ৰাৰ্থনা কৰি আহিলোঁ। এতিয়া ধুনীয়াকৈ বহি খাম। ফোনটো ৰখাই দিওঁ, আপোনালোকক অকণমান দেখাই দিওঁ আৰু, দিবতো নোৱাৰোঁ এতিয়া, ভিডিঅ'তে অকণমান দেখাই দিছোঁ। এইটো ৰোল এটা দিছে, চচ, এইটো চুপটো দিছে। চুপটো জানো খাবলৈ কেনেকুৱা হয়, কিছুমানৰ চুপটো খাই ইমান ভাল লাগে, কিছুমানৰ মানে একো টেষ্টেই নাথাকে, এনেই চুপৰ নামত দিয়ে আৰু, তো কেনেকুৱা হয় বা খাবলৈ, খাই চাওঁ। অকলে নাখাওঁ ঘৰতে ইমানখিনি, মায়েও খাব, মালেও অকণমান থৈ দিব লাগিব। মা বাহিৰত কিবা কৰি আছে, আহিলে দিম আৰু খাবলৈ। একো নহয়, ধুনীয়া লাগিছে। খাই থাকক এতিয়া, চোৱাচোন মই কথা কৈ দিম। চুপমান খালে নে? ডালটো কাৰেণ্টৰ জনা মানুহে কৰিব, ইমান ওপৰতটো উঠিব নোৱাৰে। আৰু ইলেক্ট্ৰিচিটিলৈ ফোনটো কৰি পেলাই কৈ দিওঁ নেকি, কৈ দিবৰ কাৰণে। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিব লাগিব, মানে কি হ'ল আমাৰ এইকণৰ 3-4 ঘৰমান মানুহৰ ঘৰত মানে কাৰেণ্ট নাই। কি হ'ল ৱাৰডাল ছিগিলে নেকি, বাঁহডাল পৰি আছে মানে, এডাল কিবা বতাহটো মৰা নাছিলে, বৰষুণতে পৰিলে নে বান্দৰে পেলাইছে গম নাপাওঁ। আমাৰ ইয়াত মানে বহুত বান্দৰ, এনিটাইম মানে বান্দৰে ইফালে সিফালে জঁপিয়াই থাকে, বাঁহ গছ আছে যে, সেইখিনিতো চাগে বান্দৰে জঁপিয়াওঁতে মেলোতে কিবা এটা কৰি পেলাই চাগে কাৰেণ্টটো তেনেকৈ ৱাৰডাল ছিগিলে নেকি। তাৰপাছত অথনিৰ পৰা কাৰেণ্ট নাই, মানে এতিয়া আহিব বুলি ৰৈ আছিলোঁ, তাৰপাছত গম পালোঁ যে বাঁহডাল
পৰি আছে বুলি ইলেক্ট্ৰিচিটিলৈ ফোন কৰিলোঁ বাৰু তেওঁলোকে আহিব চাগে অলপ পাছতকৈ নে আহে নাহে গম নাপাওঁ তাৰপিছত সেইকাৰণে এতিয়া ফোনত চাৰ্জো মানে বেছি নাই শেষ হওঁ আৰু যদি চাৰ্জ শেষ হৈ যায় মই ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিম যে সেইকাৰণে ইয়াতে শেষ কৰি দিওঁ বুলি ভাবিছোঁ চ' ভিডিঅ'টো যদি আপোনালোকে শেষলৈকে চালে তেনেহ'লে থেংক ইউ ছ' মাছ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ সামৰিছোঁ বাই বাই